ধৰক আমি মাদাৰটো আমি চেঞ্জ কৰি কি হ'লে ফাদাৰলৈ, বয়টো কি হ'লে চেঞ্জ কৰিলোঁ গাৰ্ল, হয় নাই? কিন্তু তোমালোকে লায়নটো কি হ'লে চেঞ্জ কৰিবা? লায়নটো আমাৰ লায়নেছ হ'ব, কি হ'ব? লায়নেছ। ঠিক তেনেকৈ টাইগাৰটো কি হ'ব? আমি টিচাৰৰ জেণ্ডাৰ চেঞ্জ কৰিব পাৰিম নে নোৱাৰিম? টিচাৰটো আমি কি হ'লে চেঞ্জ কৰিম? ঠিক তেনেকৈ মই যদি কওঁ টেবুলৰ জেণ্ডাৰটো কি হ'ব? টেবুলৰ তুমি জেণ্ডাৰ চেঞ্জ কৰাচোন। হিটো আমাৰ কি হয়? মেইল হয়, মানে মাস্কুলিন হয়। ইজ মাই এল্ডাৰ ব্ৰাদাৰ চিষ্টাৰ। গতিকে হিলটো জানো ব্ৰাদাৰ হ'ব নে চিষ্টাৰ হ'ব? তো চিষ্টাৰটো নাই হ'ব নোৱাৰে, হিটো আমাৰ মাস্কুলিন হয়। গতিকে ব্ৰাদাৰটো কি হয়? মাস্কুলিন হয়। অ'কে? তো কি হ'ব? হি ইজ মাই এল্ডাৰ ব্ৰাদাৰ। ঠিক তেনেকৈ ডেট গাৰ্ল ইজ মাই নেফিউ নিজ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু ভিডিমি। অ'কে, আজি আমি আৰম্ভ কৰিম যিহেতু আমাৰ যি গ্ৰামাৰ যি মাৰাথন আছিলে সেই মাৰাথন আমাৰ লেভেল 1 ইতিমধ্যে আমাৰ কি কমপ্লিট হৈছিলে? আমাৰ কমপ্লিট হৈছিলে পাৰ্চনটো। যিহেতু আমি এটা চিৰিজত আৰম্ভ কৰিছোঁ, গোটেই ক্লাছখিনি তোমালোকে বহি কলম লৈ পেলাই ৰেডি হৈ যাবা আৰু এটাও ক্লাছ মিছ কৰিব নোৱাৰিবা। কাৰণ গোটেই যদি চিৰিজ হয় তোমালোকে চেণ্টাৰ ব্ৰেক কৰিলে কিন্তু পিছত গৈ পেলাই কিন্তু খেলি মেলি হ'ব। মই ইতিমধ্যে এটা কথা স্পষ্টকৈ কৈছোঁ, যদি কোনোবা এই গোটেই ক্লাছকেইটা ৰেগুলাৰ কৰে আৰু গোটেইখিনি যদি ক্লাছ ভালকৈ চাই চিৰিয়েলি, উইথ গেৰাণ্টি তেওঁলোকৰ গোটেই গ্ৰামাৰৰ সমস্যা মৰিব, তেওঁলোকৰ ইংৰাজী বুজি পাব, ইংৰাজী ক'ব পৰা হ'ব গৈ পেলাই সময়ত গৈ পেলাই। তো সময় ল'ব, কিবা এটা বস্তু শিকিবৰ কাৰণে সময় ল'ব। যিহেতু ইংৰাজীটো বেলেগৰ ভাষা, তোমালোকে মেহনত কৰিবই লাগিব। উইদাউট ছেক্ৰিফাইচ ইউ কাণ্ট গেট এনিথিং। কথাটো মন কৰিবা, তুমি কিবা এটা কষ্ট কৰিবই লাগিব। অ'কে, আজি আমাৰ কি আৰম্ভ হ'ব? আমাৰ দ্বিতীয়টো টপিক, সেই দ্বিতীয়টো টপিক মানে হ'ল কি হ'ল আমাৰ লেভেল 1 লেচন 2, ডেট ইজ জেণ্ডাৰ। আজি আমি আৰম্ভ কৰিম জেণ্ডাৰ, আৰু জেণ্ডাৰ কি বস্তু তাৰ ওপৰত আমি ডিটেইলছত গোটেইখিনি চাম। বুজি পাইছা নহয় তোমালোকে? জেণ্ডাৰৰ ওপৰত আমি ডিটেইলছত চাম। যেনেকৈ তোমালোকে চোৱা, জেণ্ডাৰ তোমালোকে গম পোৱা, যেনেকৈ আমি মাদাৰৰ পৰা কি কৰোঁ? ধৰা আমি মাদাৰটো আমি চেঞ্জ কৰিলোঁ কি হ'লে? ফাদাৰলৈ। বয়টো কি হ'লে চেঞ্জ কৰিলোঁ? গাৰ্ল, হয় নাই? কিন্তু তোমালোকে লায়নটো কি হ'লে চেঞ্জ কৰিবা? লায়নটো আমাৰ লায়নেছ হ'ব, কি হ'ব? লায়নেছ। ঠিক তেনেকৈ টাইগাৰটো কি হ'ব? আমি টিচাৰৰ জেণ্ডাৰ চেঞ্জ কৰিব পাৰিম নে নোৱাৰিম? টিচাৰটো আমি কি হ'লে চেঞ্জ কৰিম? ঠিক তেনেকৈ মই যদি কওঁ টেবুলৰ জেণ্ডাৰটো কি হ'ব? টেবুলৰ তুমি জেণ্ডাৰ চেঞ্জ কৰাচোন, তো হ'বনে নহয়? এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যি সমস্যা আছে, বিভিন্ন ধৰণৰ ট্ৰিক আছে, বিভিন্ন ধৰণৰ যি আমাৰ ৰুল এণ্ড ৰেগুলেশ্যন আছে, ৰুলছ আছে, সেই ৰুলছখিনি আমি ডিটেইলছত পঢ়িম। বৰ বেছি সময় নালাগে। ইন জেনেৰেল তোমালোকে যদি জেণ্ডাৰ ক্লাছ যদি টিউশ্যন বা স্কুলত যদি পঢ়াব লগা হয়, মোটামুটি 2 পৰা 3 দিন লাগিব। কিন্তু এই গোটেই ভিডিঅ'টো উইদিন 10 মিনিটছৰ ভিতৰত তোমালোকৰ গোটেই কনচেপ্ট ক্লিয়াৰ কৰিম। তোমালোকে নাউনৰ গম পোৱা যে নাউনৰ আমাৰ জেণ্ডাৰ আছে, কিন্তু প্ৰনাউনৰটো জেণ্ডাৰ আছে। তো সেইখিনিতো জানিব লাগিব ন, নহ'লেতো ছাবজেক্ট ভাৰ্বৰ যিটো নেকি অৰ্ডাৰ, তাত গৈ পেলাই বহুত ডাঙৰ খেলি মেলি সৃষ্টি কৰিব। গতিকে তেনেকুৱা ধৰণৰ গোটেই সমস্যাখিনি মাৰিবৰ কাৰণে তোমালোকে গোটেই ভিডিঅ'টো একে শেষলৈকে চাবা। অ'কে, তেন্তে আমি আৰম্ভ কৰোঁ আজি আমাৰ দ্বিতীয়টো টপিক, জেণ্ডাৰ। পোনপ্ৰথমে আমি জানো আহা জেণ্ডাৰ কি হয়। অসমীয়াত আমাৰ জেণ্ডাৰক কি বুলি কোৱা হয়? লিংগ বুলি কোৱা হয়। জেণ্ডাৰ মানে লিংগ। অ'কে, তো ইয়াৰ ডেফিনেশ্যনটো হ'ল যি চিনৰ দ্বাৰা প্ৰাণী বা বস্তুৰ পুৰুষ বা স্ত্ৰী আদি বুজিব পাৰি তাকে কি বুলি কয়? লিংগ বুলি কয় বা জেণ্ডাৰ বুলি কোৱা হয়। মানে যি চিনৰ দ্বাৰা আমি গম পাম যে শব্দটো বা মানুহ যিটো বস্তু বা প্ৰাণী থাকিব সেইটো আমাৰ পুৰুষ হয় নে স্ত্ৰী হয়, লগতে ই নিৰ্জীৱ বস্তু হয় নে ই উভয় লিংগ হয়, এইকেইটা বস্তু জানিব লাগিব। সেইকেইটা আমাৰ লিংগ হ'ব। গতিকে গোটেইখিনি আমি জানিব লাগিব যে পুৰুষ স্ত্ৰী বা উভয় লিংগ হয় নে এইটো নিৰ্জীৱ বস্তু হয়। গতিকে সেইবিলাক শব্দক আমি কি বুলি ক'ম? যি চিনৰ দ্বাৰা আমি গম পাওঁ তাক আমি কি বুলি ক'ম? জেণ্ডাৰ বুলি ক'ম। এতিয়া কি আছে আমাৰ নেক্সট টপিকটো হ'ল আমাৰ টাইপছ অফ জেণ্ডাৰ। টাইপছ অফ জেণ্ডাৰ, আমাৰ জেণ্ডাৰ কেই প্ৰকাৰ আছে? আমাৰ জেণ্ডাৰ আছে 4 প্ৰকাৰৰ। জেণ্ডাৰ আছে 4 প্ৰকাৰ। প্ৰথমটো কি হ'ল আমাৰ মাস্কুলিন জেণ্ডাৰ, মানে পুংলিংগ। দ্বিতীয়টো হ'ল আমাৰ ফেমিনিন জেণ্ডাৰ, স্ত্ৰীলিংগ। 3 নম্বৰটো হ'ল আমাৰ কমন জেণ্ডাৰ, উভয় লিংগ। 4 নম্বৰটো হ'ল আমাৰ নিউট্ৰাল জেণ্ডাৰ। এতিয়া মাস্কুলিন জেণ্ডাৰ, ফেমিনিন জেণ্ডাৰ, কমন জেণ্ডাৰ, নিউট্ৰাল জেণ্ডাৰ কি হয়, প্ৰত্যেকটো টপিকৰে আমি ছেপাৰেটকৈ কি কৰোঁ? এফালৰ পৰা চাই যাবা। তোমালোকে বহি কলম লৈ পেলাই এফালৰ পৰা লিখি যাবা। প্ৰথমটো আমাৰ কি আছে? পুংলিংগ। তো পুলিংগ হ'ল পুৰুষ বা মতা বুজোৱা শব্দবোৰক কি বুলি ক'ব? পুলিংগ বুলি ক'ব। অৰ্থাৎ যিবোৰ শব্দ তোমালোকে চালে গম পাবা, যিবোৰ শব্দ মানে পুৰুষ জাতিটোক নিৰ্দেশ কৰিব, তাক আমি কি বুলি ক'ম? পুলিংগ বুলি ক'ম। যেনে কি আছে আমাৰ ফাদাৰটো পুলিংগ নহয় নেকি? হয়, মাস্কুলিন। কিং, ৰজা, মেন, বয়, এইবিলাক কি হয় আমাৰ? তো পুৰুষক বুজোৱা শব্দ নহয় জানো? যিবিলাক শব্দই পুৰুষক নিৰ্দেশ কৰিব সেইবিলাক আমি কি বুলি ক'ম? মাস্কুলিন বুলি ক'ম। যেনে চোৱা ভুল মানে আমাৰ সাৰ গৰু, তেনেকুৱা। তো নেক্সট আমাৰ কি আছে? ফেমিনিন জেণ্ডাৰ। তো ফেমিনিন জেণ্ডাৰ হ'ল মাস্কুলিনৰ বিপৰীতটো বুলি ধৰি লোৱা। তো যিবোৰ শব্দই স্ত্ৰী বুজায় সেইবোৰ শব্দ কি বুলি ক'ব? এইবোৰ শব্দ কি বুলি ক'ব? স্ত্ৰীলিংগ বুলি ক'ব। যেনে চোৱা কুইন, ৰাণী, উইমেন, স্ত্ৰী, গাৰ্ল, ছোৱালী, মাদাৰ, এইবিলাক আমাৰ স্ত্ৰী জাতিক বুজোৱা নাই জানো? যিবোৰ শব্দ স্ত্ৰীক নিৰ্দেশ কৰিব তেনেকুৱা শব্দক আমি কি বুলি ক'ম? স্ত্ৰীলিংগ বুলি ক'ম। ঠিক তেনেকৈ চোৱা বুলৰ যিটো নেকি আমাৰ স্ত্ৰীলিংগ হ'ব সেইটো হ'ব আমাৰ কাউ, মানে ষাঁড় গৰু, গাই গৰু। এই বস্তুবিলাক ধুনীয়াকৈ লিখি যোৱা তোমাৰ। নেক্সট আমাৰ কি আছে? 3 নম্বৰটো হ'ল আমাৰ ক্লীবলিংগ। তাৰ আগতে মই কালাৰটো পটকৈ চেঞ্জ কৰিলোঁ। তো আমাৰ 3 নম্বৰটো কি আছে? আমাৰ ক্লীবলিংগ। ক্লীবলিংগ মানে হ'ল নিউট্ৰাল জেণ্ডাৰ। যিবোৰ শব্দই পুৰুষ স্ত্ৰী একোকে নুবুজায় সেইবোৰ শব্দক কি বুলি কোৱা হয়? ক্লীবলিংগ বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ শব্দ তোমালোকে দেখিলে গম পাবা যে যিবোৰ শব্দ পুৰুষো নহয় স্ত্ৰীও নহয়, সেই শব্দবোৰক কি বুলি ক'ম? আমাৰ ক্লীবলিংগ। অৰ্থাৎ যিবোৰ শব্দ আমাৰ নিৰ্জীৱ বস্তু হ'ব, যাৰ কোনো
জীৱ নাথাকে তাক কি বুলি ক'ম আমি ক্লিবলিংগ বুলি ক'ম যেনে চোৱা টেবল চেয়াৰ হেয়াৰ চিটি পেন বুক আৰে যিবিলাক শব্দৰ মানে যিবোৰ শব্দৰ কোনো জীৱ নাথাকে অৰ্থাৎ যিবোৰ বস্তু নিৰ্দেশ কৰিব যে তাৰ কোনো জীৱ নাই তেনে শব্দবিলাক আমি কি বুলি ক'ম আমি ক'ম যে নিউট্ৰেল জেণ্ডাৰ ওকে 4 নম্বৰটো আমাৰ কি আছে 4 নম্বৰটো হ'ল আমাৰ উভয়লিংগ কাক ক'ব সেইটো চাবা যিবোৰ শব্দই স্ত্ৰী পুৰুষ উভয়কে বুজায় সেইবোৰ শব্দ কি বুলি ক'ব উভয়লিংগ বুলি ক'ব অৰ্থাৎ যিবোৰ শব্দ তোমালোকে চালে গম পাবা যে এইটো কি হয় স্ত্ৰী নে পুৰুষ হয় তোমালোকে গম নোপোৱা মানে উভয়কে নিৰ্দেশ কৰিব পৰা সম্ভাৱনা আছে ধৰক টিচাৰ মানে কি তোমালোকে গম নাপাব না পুৰুষ হয় নে মহিলা হয় ঠিক তেনেকৈ ষ্টুডেণ্ট আমি গম নাপাব না ছাত্ৰ নে ছাত্ৰী পেৰেণ্টছ আমিতো গম নাপাম মাক নে বাপেক বুলি ঠিক তেনেকৈ ডক্টৰ বুলি কওঁতে আমাৰ কি হ'ব তো পুৰুষো হ'ব পাৰে তো স্ত্ৰী হ'ব পাৰে তো যেতিয়ালৈকে আমি নেদেখিম তেতিয়ালৈকে ক'ব নোৱাৰো ন তো এইবিলাক শব্দক আমি কি বুলি ক'ব উভয়লিংগ বুলি ক'ব যিয়ে নেকি দুইটাকে নিৰ্দেশ কৰিব পৰা সম্ভাৱনা আছে মানে পুৰুষো হ'ব পাৰে স্ত্ৰীও হ'ব পাৰে তো আমাৰ জেণ্ডাৰ আছিলে কেইটা 4টা তো প্ৰথমটো আমাৰ পুংলিংগত মাস্কুলিন জেণ্ডাৰ ফেমিনিন জেণ্ডাৰ নিউট্ৰেল জেণ্ডাৰ কি আছে কমন জেণ্ডাৰ ওকে নেক্সট স্লাইডলৈ যাওঁ হা এইখিনি তোমালোকে চোৱা জেণ্ডাৰ 4টা ইয়াত গোটেইবিলাক কি আছে ছবিৰ সৈতে আমাৰ কিছুমান এক্সাম্পল দি আছে এক্সাম্পলটো তোমালোকে ভালকৈ চাবা যেনে ৰিপৰ্টাৰটো চোৱাচোন কমন জেণ্ডাৰত ৰিপৰ্টাৰটো আমাৰ স্ত্ৰী হ'ব পুৰুষো হ'ব পাৰে স্ত্ৰী হ'ব পাৰে নেক্সট এইকেইটা চোৱাচোন এজন বয় হয় তো বয় হ'লে আমাৰ কি হ'ব মাস্কুলিন জেণ্ডাৰ এগৰাকী ছোৱালী হয় কি হ'ব আমাৰ ফেমিনিন জেণ্ডাৰ এইটো ডক্টৰ হয় আমি নাজানো ডক্টৰ কি হ'ব উভয় হ'ব পাৰে স্ত্ৰী হ'ব পাৰে পুৰুষো হ'ব পাৰে এখন কি হয় টি টেবুল হয় টি টেবুলখন যিহেতু কোনো জীৱ নাই নিৰ্জীৱ বস্তু তাক আমি কি বুলি ক'ম নিউট্ৰেল জেণ্ডাৰ তোমালোকে নিশ্চয় গম পাইছা উদাহৰণটো এতিয়া আহোঁ আমি জেণ্ডাৰ কেনেকৈ চেঞ্জ কৰিম কথাটো মন কৰা জেণ্ডাৰ কেনেকৈ চেঞ্জ কৰিম হাউ টু চেঞ্জ দ্য জেণ্ডাৰ সাপোজ মাস্কুলিনৰ পৰা আমি ফেমিনিন কেনেকৈ কৰিম যেনে চোৱা মেন উইমেন এইটোতো ডাইৰেক্ট হৈ আছে ন মানে চান থাকিলে কি হ'ব ডটাৰ হ'ব পুত্ৰ পুত্ৰী মাক বাপেক ল'ৰা ছোৱালী তাৰপিছত হাজবেণ্ড ৱাইফ গিৰিয়েক ঘৈণীয়েক এইখিনিতো আমাৰ ডাইৰেক্ট আমি চেঞ্জ কৰিব পাৰিছোঁ কিন্তু এনেকুৱা কিছুমান শব্দ আছে আমি ডাইৰেক্টটো চেঞ্জ কৰিব নোৱাৰোঁ সেইখিনি কথা আমি ভালকৈ মন কৰিব লাগিব মিল্কমেনটো কি হ'ব মিল্কমেট এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা নেক্সট আমাৰ কি আছে এতিয়া আমি ডাইৰেক্টলি চেঞ্জ কৰিব নোৱাৰোঁ তোমালোকে অলৰেডি গম পাইছে যে আমি কি কৰিছিলোঁ আমি বয়টো ছাপ'জ কি কৰিম বয়টো গাৰ্ল কৰিব পাৰিম হয় নাই কিন্তু এনেকুৱা কিছুমান শব্দ আছে আমি ডাইৰেক্টলি চেঞ্জ কৰিব নোৱাৰোঁ তাত আমি কিছুমান চিলেবল লগাব লাগিব কিছুমান আমি ছাফিক্স বা প্ৰিফিক্স আমি যোগ কৰিব লাগিব যেনে প্ৰথম আমাৰ নিয়মটো চোৱা বাই এডিং চিলেবল কিছুমান শব্দ আমি কি কৰিব লাগিব ESINE যোগ কৰি পেলাই আমি কি কৰিম মাস্কুলিনৰ পৰা ফেমিনিন কৰিম এজ ফৰ এক্সাম্পল তোমালোকে চোৱা পয়েটত চোৱা পয়েটটো আমি ডাইৰেক্টলি কৰিব নোৱাৰোঁ যে পয়েটটো কেনেকৈ হ'ব বয় আৰু গালৰ নিচিনা গতিকে আমি কি ব্যৱহাৰ কৰিম ইয়াতে কি যোগ কৰিম ESS যোগ কৰিলে কি হ'ব পয়েটিছ যদি আমি ESS যোগ কৰোঁ কি হ'ব পয়েটিছ হ'ব চোৱা নেক্সট চোৱা হিৰো এইটো আমি কি যোগ কৰিছোঁ INE তেতিয়া কি হৈ গ'ল হেৰইন হৈ গ'ল হোষ্টেলৰ কি যোগ কৰিছোঁ ESS তো হোষ্টেজ হৈ গ'ল ন তাৰপিছত আমাৰ কি আছে প্ৰিন্স তো প্ৰিন্সটো কি যোগ কৰিছোঁ আমি ESS তেতিয়া কি হ'ব প্ৰিন্সেছ ৰাজকুমাৰী ওকে আমি নেক্সট স্লাইডখনলৈ যাওঁ তো ইয়াতে আমাৰ কি আছে মাস্কুলিনটো ফেমিনিন ইয়াত আছে জুলিয়াছ তো জুলিয়াছটো আমাৰ কি হ'ব আমি ইয়াতে যোগ কৰি পেলাই কি কৰিছোঁ জুলিয়াছটো জুলিয়া কৰিছোঁ ঠিক তেনেকৈ চুলতানত আমি কি কৰিছোঁ যোগ কৰি পেলাই চুলতানা কৰিছোঁ ওকে নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকে নিশ্চয় লিখি গৈছা আৰু লিখি পেলাই নোট কৰি যাবা বস্তুখিনি ধুনীয়াকৈ এবাৰ চোৱা তোমালোকে এইখিনি তোমালোকে কাম এটা কৰিবা ৱেটাৰ প্ৰফেট অথৰ প্ৰিষ্ট আৰু জৰ্জৰ তোমালোকে মাস্কুলিনৰ পৰা কি কৰিবা ফেমিনিন কৰিবা কেনেকৈ কৰিবা তোমালোকৰ কথা ধুনীয়াকৈ কৰি পেলাই বহিত লিখিবা লগতে কমেণ্ট বক্সতো তোমালোকে জনাই দিবা কেনেকৈ কি কৰিছা তোমালোকে ওকে নেক্সট আমাৰ কি আছে ৰুলটোত আমাৰ কি আছে আমি এবাৰ আকৌ চিলেবল কিছুমান ইউজ কৰিম এড কৰিম সেইকেইটা আমাৰ কি আছে ESS একেই হয় INE ঠিক তেনেকৈ TRIX আৰু A এতিয়া TRIX একচুৱেলি নহয় এইটো IX হ'ব কাৰণ কেনেকৈ হ'ব তোমালোকে চোৱা এক্টৰটো চোৱা এক্টৰৰ পৰা কি হ'ব মানে এই 2 নম্বৰ ৰুলটোত আমাৰ কি হ'ব কিছুমান আমি ভাৱেলটো কিবা ড্ৰপ মাৰিব মানে ভাৱেলটো আমি নাইকিয়া কৰি দিব লাগিব যেনেকৈ আমি ফেমিনিন কৰিম যেনে চোৱা এক্টৰৰ পৰা আমি কি কৰিছোঁ এই যিটো O আছে Oটো নাইকিয়া কৰি পেলাই কি কৰিলোঁ ACT আৰু হৈ গ'ল Oটো যিহেতু নাইকিয়া হৈ গ'ল এতিয়া আমি কি যোগ কৰিম ESS তেতিয়া কি হৈ গ'ল এক্ট্ৰেছ হৈ গ'ল এক্টৰ এক্ট্ৰেছটো মানে গমেই পোৱা নহয় টাইগাৰৰ পৰা কি হৈছে TIGR ইটো নাইকিয়া হৈ গ'ল ESS টাইগ্ৰেছ হৈ গ'ল ঠিক তেনেকৈ এডমিনিষ্ট্ৰেটৰৰ পৰা কি হৈ গ'ল ইয়াতে Oটো নাইকিয়া হৈ পেলাই কি হৈ গ'ল TR আহি গ'ল লগত আমি কি যোগ কৰিছোঁ IX তেতিয়া কি হৈ গ'ল এডমিনিষ্ট্ৰেট্ৰিক্স ওকে ধুনীয়াকৈ লিখি ল'বা কনচেপ্টটো ক্লিয়াৰ থাকিলে খুবেই বেছি ভাল হয় ওকে আমাৰ 3 নম্বৰ ৰুলটো আমাৰ কি হৈছে 3 নম্বৰ ৰুলটো আমি কি কৰিম বাই ইউজিং এ প্ৰিফিক্স আমি কিছুমান কি প্ৰিফিক্স বা উপসৰ্গ আমি যোগ কৰিম উপসৰ্গ মানে হ'ল যিটো শব্দ থাকিব সেই শব্দটোৰ আগত কিবা এটা শব্দ আমি যোগ কৰি পেলাই কি কৰিম আমি মাস্কুলিন টু ফেমিনিন কৰিম যেনে চোৱা হি গোট যেনে ছাগলীটো তোমালোকে কি কৰিবা মতা ছাগলী মাইকী ছাগলী হ'ব তো হি গোটটো আমাৰ কি হ'ব শি গোট হ'ব যেনেকৈ আমি কি চেঞ্জ কৰিছোঁ প্ৰনাউনটো চেঞ্জ কৰি হি টি মানে হি ওল্ফ শি ওল্ফ হ'ব
শিকাৰী কুকুৰ মতা শিকাৰী কুকুৰ মাইকী শিকাৰী কুকুৰ ঠিক তেনেকৈ মেইল নাৰ্ছ আৰু কি হ'ব এইফালে ফিমেল নাৰ্ছ তুমি কি চেঞ্জ কৰিছো মেইলৰ পৰা কি কৰিছো ফিমেল কৰিছো নিশ্চয় তোমালোকে বুজি পাইছা ধুনীয়াকৈ লিখি যাবা আৰু নোট কৰিবা ইতিমধ্যে তোমালোকে গম পাইছে যে আমি নাউনৰ যিটো নেকি আমাৰ জেণ্ডাৰ আছিলে আমাৰ মাস্কুলিনটো আমি ফেমিনিন কৰিলো নাউন বিলাকৰ কিন্তু প্ৰনাউনৰটো জেণ্ডাৰ আছে প্ৰনাউনটো আমি জেণ্ডাৰ চেঞ্জ কৰিব পাৰোঁ ঠিক তেনেকৈ আমাৰ কেনেকৈ আমি প্ৰনাউনত কেনেকৈ জেণ্ডাৰ চেঞ্জ কৰিম সেইটো তোমালোকে ভাল কৰি চোৱা এতিয়া তো জেণ্ডাৰ আমাৰ কি আছে মাস্কুলিন ফেমিনিন নিউট্ৰেল কমন জেণ্ডাৰ তো আমাৰ প্ৰনাউনত আমাৰ কি আছে মাস্কুলিন জেণ্ডাৰ চোৱা হি হিম হিজ এতিয়া ইয়াৰ ফেমিনিন জেণ্ডাৰটো কি হ'ব আমাৰ শি হাৰ হাৰ্ছ হ'ব ঠিক তেনেকৈ নিউট্ৰেল জেণ্ডাৰ কি হ'ব পাৰে ইট আৰু ইটছ থাকিব আৰু কমন জেণ্ডাৰ আই মি মাই ইউ উই আছ আমাৰ এইকেইটা আমাৰ মেইলেও ব্যৱহাৰ কৰিব পাৰিব আৰু ফিমেলেও ইউজ কৰিব পাৰিব গতিকে আমাৰ কমন বুলি কৈছোঁ এইবিলাক ঠিক তেনেকৈ তোমালোকে অলৰেডি যিহেতু পাইছিলা প্ৰনাউনত আমি পঢ়িছিলোঁ পাৰ্চনত পঢ়িছিলোঁ যে ছিংগুলাৰ প্ৰনাউন আৰু প্লুৰেল প্ৰনাউন মানে হিৰ আমাৰ প্লুৰেল ফৰ্মটো কি হ'ব ডে হ'ব হিম থাকিলে কি হ'ব ডেম হ'ব হিজ থাকিলে ডিয়াৰ হ'ব ঠিক তেনেকৈ শ্বীটো আমাৰ কি হ'ব ডে হ'ব হাৰটো কি হ'ব ডেম হ'ব হাৰ্ছটো কি হ'ব ডিয়াৰ হ'ব ইট বা ইটছৰ আমাৰ প্লুৰেল ফৰ্মটো কি হ'ব ডে বা ডেম বা দেয়াৰ হ'ব ঠিক তেনেকৈ একেইটাৰ আমাৰ কি হ'ব এনেকৈ হ'ব ডে ডেম দেয়াৰ তো তোমালোকে নিশ্চয় গম পালা যে আমি প্ৰনাউনৰো আমি কি কৰিব পাৰোঁ জেণ্ডাৰ চেঞ্জ কৰিব পাৰোঁ যে ছিংগুলাৰটো কি কৰিব পাৰোঁ প্লুৰেল কৰিব পাৰোঁ ওকে আমাৰ নেক্সট কি আছে চাওঁ হা ওকে এতিয়া আমাৰ নেক্সট আছে আমাৰ প্ৰেক্টিছ কুৱেশ্যন তোমালোকে নিজেও কৰিব লাগিব মই দুটামান কৰি দিছোঁ চাই যোৱা তোমালোকে চেঞ্জ দ্য জেণ্ডাৰ অফ ৱৰ্ডছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ তোমালোকে ফলোয়িং চেণ্টেন্সত যি নেকি আমাৰ জেণ্ডাৰ আছে চেণ্টেন্সটো পঢ়ি পেলাই চাবা যিটো জেণ্ডাৰ আছে জেণ্ডাৰটো জাষ্ট খালি চেঞ্জ কৰি দিবা তো মাই গ্ৰেণ্ড মাদাৰ ইজ এন অথৰ অফ এডভেঞ্চাৰ নভেলছ এতিয়া গ্ৰেণ্ড মাদাৰটো কি কৰিব গ্ৰেণ্ড ফাদাৰ কৰি দিয়া হৈ গ'ল দ্য মাদাৰ কল্ড এইটো হাৰ হ'ব ইয়াত একচুৱেলি হাৰ হ'ব লাগে হাৰ চান্স এণ্ড আক্স দেম টু গ' টু দিয়াৰ ফাদাৰ গতিকে জেণ্ডাৰ চেঞ্জ কৰা তো মাদাৰটো কি হ'ব ফাদাৰ কল্ড ঠিকে আছে এতিয়া কি হ'ব এটা হাৰ আছিলে হিজ হৈ গ'ল ঠিকে আছে চান্সটো কি হ'ব ডটাৰ্ছ আক্স দেম টু গ' টু দিয়াৰ ফাদাৰটো কি হ'ব মাদাৰ হ'ব ঠিক তেনেকৈ তোমালোকে এইটো কৰিবা 3 নম্বৰটো কৰিবা আৰু 4 নম্বৰটো কৰিবা অ'কে এতিয়া ফাইন কাইণ্ডছ অফ জেণ্ডাৰ কি কৰিব দিছে তোমালোকক জেণ্ডাৰৰ প্ৰকাৰটো উলিয়াব দিছে জেণ্ডাৰ চেঞ্জ কৰিব দিয়া নাই কথাটো মন কৰা ফাদাৰটো মাদাৰ কৰিব দিয়া নাই ফাদাৰটো আমাৰ কিহত পৰিছে ফাদাৰটো আমাৰ মাস্কুলিন হয় টাইগাৰটো মাস্কুলিন হয় ব্ৰাইডটো যিহেতু কইনা হয় কি হ'ব ফেমিনিন হয় টেবুলটো কি হয় টেবুলটো আমাৰ মাস্কুলিন হ'ব নে ফেমিনিন হ'ব টেবুলটো আমাৰ যিহেতু জীৱন নথকা বস্তু কি হ'ব নিউট্ৰেল জেণ্ডাৰ হ'ব ঠিক তেনেকৈ গেছটো কি হ'ব এতিয়া মাস্কুলিনত পৰিব নে ফেমিনিনত পৰিব গেছটো আমাৰ কি হয় আলহী হয় আমি ক'ব নোৱাৰোঁ যে আলহীটো স্ত্ৰী নে পুৰুষ হয় গতিকে আমাৰ কি হ'ব এইটো কমন জেণ্ডাৰ হ'ব অ'কে নেক্সট কুৱেশ্যন কি আছে চাওঁ হা অ'কে নেক্সট কুৱেশ্যন আমাৰ কি আছে চুজ দ্য কাৰেক্ট ৱৰ্ড মানে ইয়াতে তুমি বাক্যটো পঢ়ি পেলাই যিটো নেকি আমাৰ জেণ্ডাৰৰ লগত কোনটো আমাৰ প্ৰনাউন বা কাৰ লগত কোনটো মিলিব তেনেকৈ আমি চুজ কৰিব লাগিব হিটো আমাৰ কি হয় মেইল হয় মানে মাস্কুলিন হয় ইজ মাই এল্ডাৰ ব্ৰাদাৰ চিষ্টাৰ গতিকে হিৰ লগত জানো ব্ৰাদাৰ হ'ব নে চিষ্টাৰ হ'ব তো চিষ্টাৰটো নাই হ'ব নোৱাৰে হিটো আমাৰ মেইল মাস্কুলিন হয় গতিকে ব্ৰাদাৰটো কি হয় মাস্কুলিন হয় অ'কে তো কি হ'ব হি ইজ মাই এল্ডাৰ ব্ৰাদাৰ ঠিক তেনেকৈ ডেট গাৰ্ল ইজ মাই নেফিউ নিজ তো গাৰ্লটো আমাৰ ফেমিনিন হয় নেফিউটো আমাৰ কি হয় ভাগিন নিজটো আমাৰ ভাগিনী বা ভতিজী হয় গতিকে কি হ'ব ডেট গাৰ্ল ইজ মাই নেফিউ নিজ হ'ব এতিয়া কি হ'ব আমাৰ 3 নম্বৰটো তোমালোকে কৰিবা 4 নম্বৰটো কৰিবা আৰু 5 নম্বৰটো কৰিবা অ'কে ডি নম্বৰটো চোৱা তোমালোকে ৰাইট মাস্কুলিন জেণ্ডাৰ তোমালোকে কি কৰিব লাগে ইয়াতে তোমালোকক ফেমিনিন জেণ্ডাৰ দি আছে তোমালোকে কি কৰিব লাগে মাস্কুলিন কৰিব লাগে যেনে পি হেন পি কক হ'ব ময়ূৰ ময়ূৰ ময়ূৰী হ'ব গাৰ্লটো তোমালোকে জানা বয় হ'ব ৱাইফটো হাজবেণ্ড হ'ব টাইগ্ৰেছটো আমাৰ কি হ'ব টাইগাৰ হ'ব তোমালোকে অলৰেডি গম পাইছা তাই কি হ'ব টাইগাৰ হ'ব ইয়াতে ই এছটো উঠি পেলাই ইয়াতে আমাৰ ই এটা যোগ হ'ব অ'কে এক্ট্ৰেছটো কি হ'ব ঠিক তেনেকৈ তোমালোকে এইটো কৰিবা এক্ট্ৰেছটো কি হ'ব নেক্সট কেছ চোৱা ৰাইট দ্য ফেমিনিন জেণ্ডাৰ ফৰ দ্য গিভেন ৱৰ্ডছ ইয়াতে তোমালোকক মাস্কুলিন জেণ্ডাৰকেইটা দিয়া আছে ফেমিনিনটো কৰিব লাগে অলৰেডি তোমালোকে এইকেইটা নিশ্চয় গম পাইছা এক্টৰটো কি হ'ব এক্ট্ৰেছ বুলি তোমালোকে গম পাইছা বাকীটো বুলটো কি হ'ব মই অলৰেডি তোমালোকক প্ৰথমতে কৈছিলোঁ বুলটো কি হ'ব আমাৰ কাউ হ'ব ঠিক তেনেকৈ বাকীকেইটা তোমালোকে কৰিবা হয়তো বেলেগৰ সহায় লৈ পেলাই হ'লেও কৰিবা নহ'লে কি কৰিবা যিসকলে জানা তোমালোকে কমেণ্ট বক্সত জনাই দিবা আৰু মন কৰিবা এই গোটেইখিনি বস্তু তোমালোকে বহীখনত উঠাই থৈ দিবা যিদিনাখন তোমালোকে প্ৰয়োজন হয় তেতিয়া পটকৈ তুমি চাই ল'ব পাৰিবা আৰু বেলেগ কোনো ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাই এই ভিডিঅ'টো তোমালোকৰ গোটেই কনচেপ্টটো ক্লিয়াৰ হৈছে কাৰণ আমি 10 মিনিট সময় এটা লৈছোঁ 10 মিনিটত তোমালোকৰ এ টু জেড যিমানখিনি কনচেপ্ট আছিলে জেণ্ডাৰৰ গোটেই কনচেপ্টটো আমাৰ কি হৈছে ক্লিয়াৰ হৈছে অ'কে থেংক ইউ ছ' মাছ ৱেল ডান অ'কে ইতিমধ্যে আমাৰ যিহেতু আমাৰ কি দুটা টপিক আমাৰ কমপ্লিট হৈছে এটা হৈছে আমাৰ পাৰ্চন কমপ্লিট হ'ল আমাৰ লেচন 1 আছিল আমাৰ লেচনটোত কি গ'ল আমাৰ আজি আমাৰ জেণ্ডাৰ কমপ্লিট হ'ল নেক্সট টপিক তোমাৰ খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব সেইটো হৈছে নাম্বাৰ কাৰণ ছাবজেক্ট ভাৰ্বৰ যিটো নেকি অৰ্ডাৰ সেইটো যদি তুমি জানিবৰ কাৰণে নাম্বাৰটো জানিবই লাগিব অ'কে নেক্সট টপিকলৈ তোমালোকে অপেক্ষা কৰিবা আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা আৰু তোমালোকে যিমান তোমালোকৰ লগৰ আছে তোমালোকৰ বন্ধু বান্ধৱী আছে সকলোকে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা কাৰণটো শ্বেয়াৰ কৰিলে সিহঁতৰ লাভ হ'ব আমাৰো কিবা এটা হয় কাৰণ পেজ এটা গ্ৰ' কৰাটো খুবেই বেছি বৰ্তমান কষ্টকৰ হয় যিহেতু তোমালোকে ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ
একো নাযায় বা তোমালোকৰ বিনামূলীয়া হয় কিন্তু এটা ছাবস্ক্ৰাইবৰ কাৰণে আমাৰ কি হ'ব কাম কৰিবৰ কাৰণে আমি উৎসাহিত হ'ম গতিকে তোমালোকে ভিডিঅ'বোৰ চিৰিয়েলি চাই থাকিবা আৰু মই উইথ গেৰাণ্টি সৈতে কওঁ যে তোমালোকৰ গোটেই কনচেপ্টটো ক্লিয়াৰ হ'ব থেংক ইউ